সুপ্ৰভাত। আজি মই আপোনালোকক আকৌ পুনৰ নতুন এটা ভিডিঅ'লৈ লৈ যাবলৈ বিচাৰিছোঁ। আজি এতিয়া মোৰ গোটেই ইউটিউব ফেমিলিটোত মই এতিয়া বহু মেম্বাৰ হ'ল, গতিকে আপোনালোকৰ সকলো উপকাৰ হোৱাকৈ মই এটা ভিডিঅ' বনাবলৈ বিচাৰিছোঁ। এতিয়া আপোনাক দেখুৱাবলৈ লৈছোঁ আপোনালোকক আমাৰ বহুত থকা কিছুমানে এজোপাক ব্ৰহ্মকমল বুলি কয়, আৰু আমি কিন্তু এইটো পাৰিজাত ফুল বুলিয়ে জানো। পাৰিজাত ফুল বুলি আমি চবেই মানি আহিছোঁ, আৰু চবেই এজোপা পাৰিজাত ফুল বুলিয়ে কয়, আৰু বহু লোকে এজোপা ব্ৰহ্মকমল বুলি কয়। এতিয়া আমাৰ কিমান কলি পেলাইছে দেখিছে ন ব্ৰহ্মকমলৰ। আমাৰ এইফালে বহুত কলি পেলাইছে, এইফালেও আছে, এইফালে বহুকেইটা আছে, আৰু অলপ খালি পাতবোৰ শুকাই গৈছে। গতিকে এই শুকাই যোৱা পাতবিলাক মই অলপ চাফা কৰি থাকোঁ মাজে মাজে। এই ফুলজোপা মানে সকলোৰে ঘৰতে নহয়, আৰু এজোপা মানে হ'লেও বহুতৰে ঘৰত ফুল নুফুলে। আৰু এই ফুলজোপা যাৰ ঘৰত ফুলে তাৰফালে মা লক্ষ্মীৰ আশীৰ্বাদ পায় বুলি মানে এইটো আমি শুনিছোঁ মানুহৰ মুখে মুখে। তাৰপিছতে মোৰ ঘৰতো অৱশ্যে বহুত দিন আছিলে এই ফুলজোপা, বহুত দিন ফুলা নাছিলে দেই। এই ফুলজোপা কি হৈ আছিলে আমাৰ নাজানো, আৰু এতিয়া কিন্তু এই কিছু বছৰ পিছৰ পৰা এই ফুলজোপা আমাৰ ঘৰত এতিয়া এই ফুলজোপা যেতিয়া ফুলিব, এই ব্ৰহ্মকমল ফুলজোপা যেতিয়া ফুলিব, এইটো ৰাতিয়ে ফুলে পাৰিজাত ফুলজোপা, আৰু ৰাতিতেই মানে সি আকৌ মৰহি যায়। গতিকে ফুলজোপা ফুলাৰ সময়তে আপোনালোকে যদি ধূপ চাকি লগাই সেৱা কৰি নিজৰ মনোবাঞ্ছা কয়, তেতিয়া পূৰণ হয় বুলি আমি কোৱা শুনিছোঁ। গতিকে আপোনালোকৰ ঘৰতো যদি আছে আপোনালোকে সেইবোৰ কৰিব, আৰু যদি নাই এটা ডাল ইয়াৰ পৰা নি ৰুব, কাৰোবাৰ পৰা নি, আৰু কাৰোবাৰ পৰা যদি উপহাৰ হিচাপে এই ফুলটো পায় তেতিয়াহ'লেতো আৰু বহুত ভাল বুলি আমি শুনিছোঁ। আজি এই ব্ৰহ্মকমল বা পাৰিজাত ফুলৰ বিষয়ে আপোনালোকক জনালোঁ, যাতে আপোনালোকে এই ফুলজোপাৰ পৰা উপকৃত হ'ব পাৰে সেই উদ্দেশ্যে। পিছত মই আকৌ আৰু বেলেগ বেলেগ কিবা ফুলৰ কি উপকাৰিতা তাৰ বিষয়ে আপোনালোকক জনাই থাকিম। ধন্যবাদ।